নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আচলতে এইটো মোৰ ৰেচিপি নহয় আজি মানে কি হ'ল মই ৰেচিপিবিলাক ভিডিঅ' চাই থাকোঁ গতিকে মোৰ এটা চেলেঞ্জ হ'ল যে ময়ো এটা ভিডিঅ' বনাম কিন্তু ইয়াতে মই আজি কিছুমান ইউটিউবাৰৰ মানে কিছুমান কাৰ্যকৰ্ম মই কম আপোনালোকে শুনি যাব আৰু কমেণ্ট কৰি দিব দেই এতিয়া কি কৰি আছোঁ এইখিনি আপোনালোকক নকলেও বুজি পাব দেখি আছে যেতিয়া কি কৰি আছোঁ এইটো দেখা পাব বাৰু ইয়াতে কি বনাম ইয়াতে মাংসই বনাম কি মাংস বনাম সেইটো আপোনালোকক নকওঁ আপোনালোকে কমেণ্ট মানে চাই কিনে কমেণ্ট কৰি দিব যে এইটো কিহৰ মাংস হ'ব পাৰে তেনেকৈ কৈ দিব এতিয়া মই পুৰা ৰন্ধা বঢ়াত ব্যস্ত হৈ আছোঁ পিঁয়াজখিনি লাৰি আছোঁ এনেকৈ আৰু মানে মই ল'ৰা মানুহ হ'লেও মই ভাতটা অলপ বেছি বনাওঁ দেই বনাই ভাল পাওঁ মানে আচলতে এনেকৈ বনাই ভালো লাগে কেতিয়াবা এলাহ লাগে আৰু সদায় সদায় নহয় বাৰু কিন্তু মই বনাই সঁচাকৈ ভাল পাওঁ কিন্তু ৰেচিপি ভিডিঅ' মই তেনেকৈ দিব নাই মই আচলতে মানে শিক্ষাৰ লগত জড়িত ভিডিঅ'বিলাকে দি থাকোঁ তথাপি আজি মানে কিবা এটা মন গ'ল মানে এনেকৈ এটা ভিডিঅ' বনাই চাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক চালে ভাল লাগিব আৰু মানে যেতিয়া মই মানে এইখিনি খোৱা ভিডিঅ'টো দিম মানে ভাত খাই থকাখিনি দি আছোঁ তাত মানে বহুত ইউটিউবাৰৰ কথা মানে তাত মানে সমালোচনা কৰিম আজি আপোনালোকে শুনি আচৰিত হ'ব সিহঁতৰ কথাবিলাক সেইটো কিন্তু চাব এতিয়া মোটামুটি হৈ গ'ল মাংস বনোৱা হৈ গ'ল এতিয়া খাম আৰু চাই থাকক আপোনালোকে হেল্ল' গাইজ সকলোৱে মানে ভাত খোৱা মাংস খোৱা ভিডিঅ' দি থাকে এই আমাৰ পংকজে আজি ভিডিঅ' এটা দিছে মানে ব্ৰইলাৰ মাংস বনাইছে খাইছে এতিয়া কথাটো ময়ো দেখাম কিহৰ মাংস নকওঁ বাৰু এইটো আপোনালোকক এইটো মাংসই এইটো দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব এয়া পাপৰ এইটো মেইন বস্তু এয়া পিঁয়াজ এয়া গাজৰ আৰু এইটো হৈছে নেমু এতিয়া কথাটো হ'ল কি বহুতকেইটা আছে চেনেল মানে মই কৈ আছোঁ খাইও আছোঁ আৰু কৈও আছোঁ আপোনালোকক এই পংকজ শৰ্টছ এণ্ড ভ্লগ নামৰ যিটো চেনেল আছে সেইটোত তাৰমানে ই ব্ৰইলাৰ খোৱা দেখুৱাইছে কিন্তু মই কি মাংস খাইছোঁ সেইটো নকওঁ বাৰু আৰু তেনেকুৱা বহুত চেনেল আছে এটা আছে লুকুৰ লাইফষ্টাইল বুলি সেইটোত মাছ খায় কেলকাতাত থাকে যে মাছ খায় তামাম মাছ কেনেকৈ বনাই কি কৰে এইটো দি থাকে ৰেচিপিবিলাক এটা আছে মুন্মি ভূমিজ এইটো বাংগালোৰত থাকে এইটো চাম্বাৰ তাম্বাৰ এইবিলাক কিবা কিবি বনাই থাকে তাত দেখাই থাকে তাৰপাছত এটা আছে মম এণ্ড ম'মো চেনেল এটা আছে মম এণ্ড ম'মো বুলি চেনেল এটা আছে সেইটোত সিদিনা এটা ৰেচিপি দিছিল হাঁহ কোমোৰা বঢ়িয়া ধুনীয়া বনাইছে হাঁহ কোমোৰা এনেকৈ কৰে তাৰপাছত আছে কৌচিনা আৰবান ডায়েৰী বুলি এইটো আৰু পঠাৰ মাংস এইটো পঠাৰ মাংস কি কৰে কেনেকৈ খায় কি কৰে এইবিলাক দেখাই থাকে আৰু আমি চাই থাকোঁ সেইকাৰণে ভাবিলোঁ কি আজি মই দিম তেনেকুৱা তাৰপিছত প্ৰণালী দৰ্শিল বুলি আছে এইটো শাক চাক কেনেকৈ বনাই কি কৰে এইটো বেছি দিয়াই চাটনি টাটনি বনাই আৰু তেনেকুৱা তাৰপিছত আছে আপোনাৰ ডিটি টেইলাৰ্ছ বুলি এটা আছে ডিটি টেইলাৰ্ছত কি কৰে আপোনাৰ এই ডিজাইন ব্লাউজ চাউজ চিলাই কিবা কৰে এনেকুৱা আৰু দেখায় আৰু এইটো বেয়া নহয় কিছুমান মানে মোৰ ভাল লগাৰ কথা কৈছোঁ এইকেইটা চেনেল ভাল লাগে আৰু তাৰপিছত এটা ৰিণ্টু অসম 77 বুলি আছে সেইকাৰণে ডিফেন্সত কাম কৰে কিন্তু খেতি বাতিৰ মানে ভিডিঅ' দি থাকে আৰু ঠাইবিলাক দেখায় ধুনীয়াকৈ তাৰপিছত এটা আছে আৰতি মানে আমি আৰতি বাইদেউ বুলি মাতোঁ আৰতি ব্লগ এণ্ড লাইফষ্টাইল এইটোত ৰুটি পনীৰ এইবিলাকৰ কথাই কৈ থাকে মানে শুনি থাকোঁ
বনাই থাকে এইবিলাক তাৰপিছত এটা আছে ডলি লাইফষ্টাইলত কি কৰে মাছ চাছ কেনেকৈ ধৰে নিজে পুখুৰীত নামি যায় যাই মাছ চাছ ধৰে মাছ মাৰে এইবিলাক দেখাই থাকে ভাল লাগে চেনেলটো তাৰপাছত একেবাৰে শেষত এটা হেৰি আছে আৰু এই সুমন ইনফো বুলি আছে সেইটোত আপোনাৰ মানে কিবা যদি নজনা কথা থাকে সেইটো চেনেলত পাই যাব মানে ইউটিউবৰ বিষয়ে কয় তাত কেতিয়া কি হৈ থাকে বা কিছুমান হেৰি কৈ থাকে মানে চৰকাৰী আঁচনিৰ কথা কয় ধুনীয়া চেনেল তাৰমানে মোৰ ভাল লগা চেনেল কথা কৈছোঁ আৰু তেনেকুৱা আছে আৰু বহুত কিমানৰ নাম ক'ব আৰু তেনেকুৱা কথাবিলাক কৈ থাকিলে খোৱাটো নহ'বই তাতে খাই আছোঁ কৈও আছোঁ এতিয়া অলপ সময় মই কেমেৰাটো বন্ধ কৰিম আৰু গোটেই কাঁহীখিনি খাই শেষ কৰি দিম কমপ্লিট খাই দিম এতিয়া মোটামুটি শেষ পৰ্যায়ে চব খাই দিলোঁ এক পিচ আছে যিসকলৰ মই ৰেচিপি হওক হেৰি হওক চেনেলৰ কথা কৈছোঁ এই গোটেইকেইটা চেনেলক আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু সিহঁতৰ পৰা বহুতখিনি শিকিব পাৰিব চাব পাৰিব ভাল লাগিব আপোনালোকৰ মোৰ যেনেকৈ ভাল লাগিছে আপোনালোকৰো ভাল লাগিব চাই থাকিব ধন্যবাদ